আসসালামু আলাইকুম নমস্কাৰ জনাইছোঁ সকলোকে। এয়া মই মাছ ফ্ৰাই কৰিছোঁ। যিহেতু মই আজি মাছ কচু আৰু বিলাহীৰ লগত বনাম। মাছ ফ্ৰাই কৰি হৈ গ'ল। এয়া মই পিঁয়াজ, নহৰু, আদা, জলকীয়া চব মছলা ৰেডি কৰি ল'লোঁ। লগতে বিলাহী কাটি লৈছোঁ। এয়া কচু। এয়া মই তেলতে সকলো ৰেডি কৰি থোৱা মছলাখিনি দি পেলাই ভাজি লৈছোঁ অকণমান। এয়া পিঁয়াজ সকলোবোৰ ভজা হৈ গ'ল। এতিয়া মই বিলাহীখিনি ইয়াত ঢালি দিলোঁ। ঢালি দি বিলাহীখিনি অলপ মজাই ল'ম মই। বিলাহীখিনি মজা হৈ যোৱাৰ পিছত মই কচুখিনি দি দিলোঁ তাতে। কচুখিনি দি অলপ লৰাই তাত পানী দি দিলোঁ। এতিয়া মই ভাজি থোৱা মাছ কেইপিচ ইয়াতে দি দিলোঁ। দি পেলাই উতলিবলৈ দিম। এয়া মোৰ হৈ গ'ল তৰকাৰী চাওকচোন।